সুপ্ৰভাত আমাৰ পৃথিৱীলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি 26 জুলাই 2022, 25 জুন 2022 পৰা সম্পূৰ্ণ এমাহ গ্ৰীষ্ম বন্ধ দিছিল। এয়া হিজুগুৰি হিন্দী এম ই স্কুল, আমাৰ স্কুল। আজি এমাহৰ পিছত আকৌ আহিছোঁ, ভাল লাগিছে। ছাত্ৰ ছাত্ৰীসকলক দেখিছোঁ, স্কুলৰ ফুলনিবোৰ মাজে মাজে ছাৰসকল আহিছিলে, অলপ জীপাল হৈ আছে বৰষুণ পৰি পেলাই। এতিয়া ৰাতিপুৱা আহিয়ে প্ৰথমতে চাফ চাফাই, তাৰপিছত প্ৰাতঃসভা, এতিয়া পাঠদান আৰম্ভ হৈছে। বেছি ছাত্ৰ ছাত্ৰী অহা নাই বিদ্যালয়লৈ। এতিয়া মই গৈ আছোঁ, মই ক্লাছ 6ৰ শ্ৰেণী শিক্ষয়িত্ৰী, তো মোক শ্ৰেণীটোলৈ গৈছোঁ। সুপ্ৰভাত। কেনেকুৱা, সকলোৰে ভালকৈ গ'ল? অঁ, গ্ৰীষ্ম বন্ধত ঘৰৰ কাম কৰিলা? গৃহকৰ্ম, হোমৱৰ্ক? আজি একেবাৰে কমটি ন ল'ৰা ছোৱালী? এতিয়া আমি আজি স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণখিনিৰ পৰা আকৌ আৰম্ভ কৰিম। মনত আছেনে, পাহৰি গ'লা? অঁ, এতিয়া কৰা, আৰম্ভ কৰিব লাগিব। ঠিক আছে, মই এতিয়া পঢ়িব লাগিব আৰু লিখিব লাগিব, হয়নে? আমি এতিয়া সেইখিনি কৰিম। স্কুলখন এমাহৰ পিছত আহিছোঁ, ভাল লাগিছেনে? সকলোৱে ফুৰা চকা কৰিলা? এই বতাহ ধুমুহা অহাৰ কাৰণে কিছুমান এইবোৰ আমাৰ ৱালত আঁৰি থোৱা ফলকবিলাক বেয়া হৈ গৈছে ন, আমি এইবোৰ ঠিক কৰিব লাগিবনে? ঠিক আছে, আমি পাঠদানৰ পিছত আমি এইখিনি আকৌ কৰিম। আজি প্ৰথমৰ ঘণ্টিটোৰ কামখিনি কৰি লওঁ প্ৰথমতে। ঠিক আছে, ধন্যবাদ, ৱেলকাম।